Hi viewers, welcome to my YouTube channel Ohom Education. আজি মই লৈ আহিছোঁ ঈশান উদয় স্কলাৰশ্বিপটিৰ বিষয়ে। ইয়াৰ বৰ্তমান আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰে অফিচিয়েল ৱেবছাইটত দেখুওৱা আছে যে এপ্লিকেশ্যন ষ্টাৰ্ট ডেট 26 জুলাই, মানে 26 জুলাইৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এপ্লিকেশ্যন লাষ্ট ডেটটো আছে 31 অক্টোবৰ 2022। ইয়াত এপ্লাই কৰাৰ কাৰণে কিছুমান ডকুমেণ্টছ লাগিব। এই ডকুমেণ্টছখিনি ইয়াত ধুনীয়াকৈ দিয়া আছে। তোমালোকে সকলোৱে এই ডকুমেণ্টছখিনি চাই ল'বা। মই কৈ নাথাকোঁ কিয়নো ভিডিঅ'টো বহুত দীঘল হৈ যাব। তোমালোকে ভালকৈ চাই ল'বা। লগতে ইয়াত উল্লেখ আছে যে জেনেৰেল ডিগ্ৰী কৰ্চৰ ষ্টুডেণ্টসকলে প্ৰতি মাহে 5,400 টকাকৈ লাভ কৰিব আৰু যিসকল ষ্টুডেণ্ট প্ৰফেশ্যনেল কৰ্চ কৰি আছে তেওঁলোকে মাহে 7,800 টকাকৈ লাভ কৰিব। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে এইটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতহে এপ্লাই কৰিব পাৰিব। এই ঈশান উদয় স্কলাৰশ্বিপটো কেৱল আমাৰ নৰ্থ ইষ্টতে মুকলি কৰি দিয়া হৈছে। নৰ্থ ইষ্টৰ ৰাজ্যকেইখনে পাব, বিশেষকৈ অৰুণাচল প্ৰদেশ, আছাম, মণিপুৰ, মেঘালয়, মিজোৰাম, ছিকিম, ত্ৰিপুৰা এই ৰাজ্যকেইখনতে মুকলি কৰি দিয়া হৈছে। ইয়াৰ বাহিৰে অন্য ৰাজ্যত বৰ্তমানলৈ এইটো মুকলি কৰি দিয়া হোৱা নাই।